শ্ৰী শ্ৰী কৃষ্ণই নামৰ চৰাইবাহী 7 জনগোষ্ঠীৰ যি অংকীয়া নাট প্ৰদৰ্শন তেখেতসকলৰ ত্ৰিবাৰ্ষিক কমিটি ভাওনাত আমি গৈছিলোঁ। বৰ্তমান দেখিবলৈ পাইছিলোঁ বহুত মানুহৰ ভিৰ। গোটেই চৰাইবাহী অঞ্চলতে দেখিবলৈ পাইছোঁ যে মানুহৰ উখল মাখল পৰিৱেশ, আৰু তাকে লৈ আমি আগবাঢ়ি গৈ আছোঁ। আজিৰ যি তেখেতসকল অংকীয়া নাট প্ৰদৰ্শন কৰিব, এয়া আপোনালোকে দেখাবলৈ লৈছোঁ। চাওকচোন কি ধুনীয়াকৈ তেখেতসকলে চৰাইবাহী ঐতিহাসিক 7 জনগোষ্ঠীৰ যি ত্ৰিবাৰ্ষিক কমিটি ভাওনা অনুষ্ঠিত কৰিছে। কেমেৰা পাৰ্চন ৰাহুলক অনুৰোধ জনাইছোঁ সমগ্ৰ দৃশ্য দেখাবলৈ। এয়া চাওকচোন মানুহৰ ভিৰ সমাগম ঘটিছে। এতিয়া সমগ্ৰ পৰিৱেশ এতিয়া উখল মাখল হৈ পৰিছে, আৰু খন্তেক সময়ৰ পিছত তেখেতসকল অংকীয়া নাট প্ৰদৰ্শন কৰিব। 57 সংখ্যক ত্ৰিবাৰ্ষিক কমিটিৰ ভাওনাৰ 7 জনগোষ্ঠীৰ যি আয়োজনক্ৰমে দেখিবলৈ পাইছিলোঁ যে তাত উপস্থিত আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস জবিন। তো ইয়াত তেখেতে কিছু ভাষ্য প্ৰদান কৰিছে, সেই ভাষ্য দৃশ্যাংশলীসমূহ আপোনালোকক দেখাবলৈ লৈছোঁ। চৰাইবাহী ইমানবোৰ ভাওনা আজি কিবা 27 ভাগি নহয়, কিমান ভাগি ভাওনা 23খন ভাওনা একেলগে অনুষ্ঠিত হ'ব। এইটো কম ডাঙৰ কথা নহয়। গতিকে এই কথা সমগ্ৰ অসমে গম পাব লাগিব, সমগ্ৰ ভাৰতবৰ্ষই গম পাব লাগিব। গতিকে তাৰ বাবে এটা মাধ্যম আছে, বিশ্বস্বাস্থ্য মাধ্যম। আৰু এই গীতটি প্ৰথম আৰম্ভণিহে বুলি ভাবিছোঁ। এই গীতটিৰ জৰিয়তে সমগ্ৰ ভাওনাখনক দৃশ্যগ্ৰহণ কৰি সমগ্ৰ অসমবাসী ৰাইজৰ মাজলৈ, সমগ্ৰ ভাৰতবাসী ৰাইজৰ মাজলৈ, সমগ্ৰ বিশ্ববাসীৰ মাজলৈ আমি জগতগুৰু শংকৰদেৱ বুলি কওঁ, গুৰুজনাৰ এই বাণী, এই সৃষ্টিক আমি বিলাই দিয়াৰ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত আমাৰ কমিটি ভাওনাৰ কমিটিৰ সহযোগ লাগিব। এইবাৰ কমিটি ভাওনাৰ যিটো শীৰ্ষ গীত, সেই গীতটি মোৰ লগতে আৰু এজন কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে, তেখেত হ'ল কলবুল বৰঠাকুৰ। মই নামটো ইয়াতে জনাই থৈ গ'লোঁ। আৰু এই গীতটি হয়তো কিছুদিনৰ পিছতে আমাৰ শিল্পী জুবিন গাৰ্গেও কণ্ঠদান কৰিব। চৰাইবাহী কমিটি ভাওনাৰ শীৰ্ষক গীতটি তেখেতে পৰিৱেশন কৰি তেখেতৰ বহুমূলীয়া ভাষণ সমাপ্তি ঘটায়, আৰু সেই গীতটি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। যিমানখিনিলৈকে হৈ আছে সেইখিনিকে আজি বজাই দিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, এটা হাত চাপৰি দিব।
কৃষ্ণ।